গ'ল সুদূৰত শুনো সেয়া তেওঁৰ লিখিৰে সুললিত কণ্ঠস্বৰ নিশ্চয় তেওঁ আমাৰ ফালে হৈছে আগমন দেৱতাৰ ভক্তি ভাড়া পৰিবাৰ এই অসুৰৰ অত্যাচাৰ বাৰু দেৱৰী চাপৰিলে জানো মেঘ সাঁতৰিব সময়ে যেতিয়া যেনেদৰে কৰিব আহ্বান ঠিক সেইদৰে আমিও আমাৰ কৰ্তব্যতে হব লাগিব কিছু পূর্বে দেখিল মহামণি দুর্বাসা অমরাবতীর হয়েছে আগমন তার উদ্দেশ্যটা কি আমি জানিব বিচাৰিছো মহামণি দুর্বাসা জগৎ জননী লক্ষ্মী দেৱীয়ে এক ৰুদ্ৰাক্ষমালা অৰ্পণ কৰে আৰু মৰি নাযায় সেই মালাধাৰী আপোন মানে শোভা নাপায় বুলি আমাৰেই হাতত অৰ্পণ কৰিলে আৰু মণি ৰাইজে আশীৰ্বাদ কৰি মই সেই মালাধাৰী সাদৰেৰে কৰি গ্ৰহণ নারায়ণে অতি উত্তম কিন্তু সেই মালাধাৰীয়ে লক্ষ্মীৰ গলত ফোঁকা কৰাৰ দৰে সতীৰ গলতো একেদৰেই ফোঁকা কৰিব কিন্তু কিন্তু কি মই ভাবিছো দেৱ পুৰন্দৰে নিজেই নিজৰ কিয় ইমান দুষ্কৰ্ম কৰিছে ভাবিছো দেৱতাৰ গৰাকী তুমি দেৱ পুৰন্দ তুমি ভোগৰ দেৱতা তুমি ইন্দ্ৰ তুমি ইচ্ছা কৰিলে এনেকুৱা এডাল ৰুদ্ৰাক্ষৰ গছ ৰোপণ কৰিব পৰা তুমি অমৰাৱতীৰ নন্দন কাননত এনে অৱস্থাটো তুমি এজন সাধাৰণ তপস্বীৰ পৰিত্যাগ কৰা এডাল মালা তুমি পিন্ধাইছা তোমাৰ দেৱীকে